আজি বহুত এটা শুভৰ দিন হয়, কিয়নো আজি আমাৰ টিম উইজডমৰ আটাইতকৈ ডাঙৰ এটা এচিভমেণ্ট আজিৰ ডেটত হৈছে। তো এইটো এটা বহুত ভাল খবৰ হয়। মই যদি ক'বলৈ যাওঁ, আজি আমাৰ অসমতে নহয় যে আজি ইণ্ডিয়াৰ কাৰণে টিম উইজডমৰ আজি এটা বহুত এটা ভাল দিন হয়, ভাল ডে হয়। তো এইটো ফাৰ্ষ্ট এচিভমেণ্ট বুলি যদি ক'বলৈ যাওঁ, আজি আমাৰ অশোক তাঁতী ছাৰে আজি কৰিছে যে আমাৰ কি কাৰ এচিভমেণ্ট বেছৰ ন। তো মই এটাই কথা কওঁ, আজি এইটো বস্তু এটা কাৰণে পচিবল হ'ল, কাৰণ কিয়নো আজি চব টিম উইজডমৰ যিটো আজি কি বুলি কয় এডুকেশ্যন চিষ্টেম, মেনেজমেণ্ট চিষ্টেম, আৰু লগতে আজি আমাৰ লিডাৰসকলৰ প্ৰত্যেক লিডাৰৰ আজি কি বুলি কয় ছাপৰ্টৰ কাৰণে, প্ৰত্যেক লিডাৰৰ মেহনতৰ কাৰণে আজি এইখিনি বস্তু পচিবল হৈছে। তো তাৰ লগতে মই কি বুলি কয় ধন্যবাদ দিব বিচাৰিম আমাৰ যি গ্ৰেট আপলাইন মণিপুৰ ছাৰক, কিয়নো আজি তেখেতৰ অবিহনে হয়তো এইবিলাক একো এচিভমেণ্ট বা এনেকুৱা ধৰণৰ একো এচিভমেণ্ট আমাৰ টিমত নহ'ল। তো তেখেতৰ আজি বহুত অৱদান আছে, বহুত হেৰি আছে। আৰু তাৰ লগতে গোটেই হ'ল টিমৰ টিমৰ আজি প্ৰত্যেকৰ ক'ৰবাত নহয় ক'ৰবাত অলপ প্ৰত্যেকৰে অনুদান আছে। আৰু মই এটাই কথা ক'ম যে চাওক, আজি টিম উইজডমত আজি আপোনালোকে প্ৰত্যেকে জড়িত হওক। আজি আপুনি হয়তো ভাবিব পাৰে যে টিম উইজডমে ইমান কম টাইমত কেনেকৈ ধৰণে ইমানখিনি এচিভমেণ্ট কৰিছে, কিবা কৰিছে। আৰু এইটো জাষ্ট ষ্টাৰ্টিং হয়, দেখিব যে আনেৱালা দিনত আৰু বহুত কিছু আহিব গৈ আছে। কাৰণ কিয়নো ইয়াতে আজি জবৰদস্ত ল'ব, আপুনি কেমেৰাটো ভালকৈ চাওক যে জবৰদস্ত বহুত লিডাৰ আছে, প্ৰত্যেকে আজি আনেৱালাৰ ভাল এচিভমেণ্ট আজি ইয়াৰ কৰিব গৈ আছে। এটাকে এচিভমেণ্ট দেখি যাব, এইটো আমাৰ টিম উইজডমৰ আটাইতকৈ ডাঙৰ এইটো এটা কমিটমেণ্ট হয়। আৰু তাৰ লগতে আজি ধন্যবাদ দিম আজি শ্ৰীগা লাইফ কেয়াৰৰ আজি আমাৰ MD ছাৰ। তো তেওঁলোক দুয়োগৰাকীক ধন্যবাদ থাকিল আৰু মোৰ ফালৰ পৰা। তো আনেৱালা দিনত আমি এটাই কমিটমেণ্ট কৰিম যে আমি টিম উইজডমৰ এটা ডাঙৰ টিম কি বুলি কয় হ'ব গৈ আছে, আৰু বহুত ডাঙৰ আনেৱালা দিনত এচিভমেণ্ট হ'ব গৈছে। তো বাকী মই ইমানটো কৈ পেলাই বাকী আমাৰ মণিপুৰ ছাৰ আছে, যিহেতু মোৰ গুৰু আপলাইন, তো তেখেতক দুআষাৰ ক'বৰ কাৰণে মই অনুৰোধ কৰিম। তো আজি বহুত এটা শুভক্ষণ, ক'বলৈ ভাল দিন হয় আমাৰ কাৰণে। সকলো এক্সাইটেড হৈ কিনে আছে আৰু ৰখিও আছিলোঁ। আজি 3 দিন হৈ গ'ল এচিভমেণ্টটো কৰা। চ' এই দিনটো আহক বুলি কিনে। চ' যি কি নহওক, আজি এটা কথা বুকু ডাঠি কিনে ক'ব পাৰিছোঁ, যেতিয়া প্ৰথম গাড়ীখন লৈছিলোঁ, নিজে গাড়ীত ঘূৰিছিলোঁ, তো ক'ৰবাত ফিল হৈছিলে যেন মোৰ টিমত মই কাকো এচিভমেণ্ট কৰাব পৰা নাই। তো তেনে ক্ষেত্ৰত গৈ থৈ কি হৈছিলে, প্ৰথম অৱস্থাত মই মৌচুম ছাৰক পাইছিলোঁ, আমি কামটো কৰি কিনে আগবঢ়াই কিনে নিবলৈ গাড়ী এচিভমেণ্ট কৰিবলৈ। আজি ছেকেণ্ড, তাৰপৰা এটা 1:1 হৈ গৈছে। একচুৱেলি এইটোকে কয় নেকি চাগে নেটৱৰ্ক মাৰ্কেটিং, নহয় জানো? এইটোকে কয় 1:1 হৈছে, কাৰৰ এচিভমেণ্ট হৈছে। চ' জাষ্ট বিগিন চিগা লাইফ। চ' আজি বহুত কুছ হ'বলৈ গৈ আছে। এই দুটা হ'ল যেতিয়া ছাৰ 100+100+ হ'বলৈ গৈ আছে বুলি ভাবি ল'ব। ঠিক আছে, আজি সুযোগ আছে। আপুনি যদি ভাবি আছে গাড়ী এখন লোৱাৰ, আপুনি যদি ভাবি আছে আপোনাৰ এচিভমেণ্ট কৰা, চ' আপুনি আপোনাৰ সপোন মাৰি বহি থাকিব নালাগে, ওলাই কিনে আহক। আমাৰ হাতত ধৰক যদি দুজনক পাইছোঁ নহয়, দুশ মানুহকো পাই থাকক। থেংক ইউ। জয় চিগালাইফ, জয় উইজডম, জয় চিগালাইফ। কথা হ'ল কি, মোক আজি বহুত ভাল লাগিছে, কাৰণ কেলৈ মোৰ ড্ৰিম আছিলে, সপোন আছিলে যে গাড়ী এখন কেতিয়া ল'ব পাৰিম। কাৰণ কেলৈ বেলেগক চাইছিলোঁ, লগৰকেইটা চলাই আছিলে, তো ভিডিঅ' কেটেগৰীটো মই নাছিলোঁ, কাৰণ মই একেবাৰে লগকেইটা বাগানৰ পৰা ওলাই আহিছিলোঁ, কিন্তু ভবা নাছিলোঁ যে মই গাড়ী এখন এচিভমেণ্ট কৰিব পাৰিম বুলি। তো আজি খুদ আজি গাড়ী এখন এচিভমেণ্ট কৰিছোঁ। আজি নেটৱৰ্ক মাৰ্কেটিং চিগা লাইফ কেয়াৰৰ থ্ৰুদি। আজি এই এচিভমেণ্ট কৰাৰ মোৰ গুৰু দুজন আছে, যিজন আজি মোক প্ৰত্যেকটো খোজতে, আজি প্ৰত্যেকটো জেগাতে মোক হেল্প কৰিছে। মই গুৰুজনৰ নাম কওঁ মিষ্টাৰ মৌচুম বৰা ছাৰ আৰু মিষ্টাৰ মণিকুমাৰ ছাৰ।